নমস্কাৰ, তালুকদাৰ পিগাৰী চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। যিসকল ফাৰ্মাৰ বন্ধুসকলে নতুনকৈ গাহৰি ফাৰ্ম আৰম্ভ কৰিব বুলি ভাবিছে, আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে লৈ আহিলোঁ। বন্ধুসকল, গাহৰি ফাৰ্ম খোলাৰ আগত কিছুমান বিষয়ত গুৰুত্ব দিব লাগে, যেনে তেনে মাত্ৰ আৰম্ভ কৰিলেই নহ'ব। কি কি বিষয়বস্তুত গুৰুত্ব দিব লাগে, এই ভিডিঅ'টোত সকলো কথাই ক'ম। ভিডিঅ'টো শেষলৈ সম্পূৰ্ণ চাই থাকক, তেতিয়াহ'লেহে আপোনালোকে ভালকৈ বুজিব পাৰিব। আৰু মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালৈ পোনপ্ৰথমে গৈ পায়। কিয়নো মোৰ চেনেলত আপোনালোকে গাহৰি সম্বন্ধীয় ভিডিঅ' পাই থাকিব। ব'লক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ আগত প্ৰথম কথাটো আহি পৰে, গাহৰি ৰাখিবলৈ গঁৰাল বা ফাৰ্মখন আপুনি কোন ঠাইত বনাব। ফাৰ্মখন যিকোনো ঠাইতে বনালেই নহ'ব, ভৱিষ্যতে যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্ম বনাবলৈ ঠাইখিনি বাছনি কৰিব লাগিব। বন্ধুসকল, আপুনি ঠাইখিনি বাছনি কৰাৰ আগতে চাব, ঠাইখিনি আপোনাৰ ঘৰৰ একেবাৰে ওচৰত যাতে নহয়। কাৰণ চাওক বন্ধুসকল, আপুনি ফাৰ্মখন যিমানেই চাফ চিকুণকৈ নাৰাখক কিয়, ফাৰ্মৰ পৰা অলপ হ'লেও গোন্ধ ওলাবই। গোন্ধ বুলিয়েই নহয়, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰো কথা থাকে। সেইবাবে ফাৰ্মখন আপোনাৰ ঘৰৰ পৰা দূৰত বনাব। আৰু ফাৰ্ম নিৰ্মাণ কৰিবৰ বাবে ঠাইখিনি যাতে বহুত বেছি গৰম বা ৰ'দ পৰা ঠাই নহয়, আৰু একেবাৰে ছায়া ঠাইও যাতে নহয়, এই বিষয়ে লক্ষ্য ৰাখিব। আৰু চাব ঠাইখিনিত গাড়ী সোমাব পৰা সুবিধা আছেনে নাই। কাৰণ গাড়ী সোমাব নোৱাৰিলে আপুনি দানা অনা নিয়াই হওক বা গাহৰি বিক্ৰী কৰিলে বা কিনিলে অসুবিধাৰ সন্মুখীন হ'ব ভৱিষ্যত। ঠাই বাছনি কৰাৰ আগত আপুনি চাব, সেই ঠাইত বিদ্যুতৰ ব্যৱস্থা কৰিব পৰাৰ সুবিধা আছেনে নাই। গাহৰি ফাৰ্মৰ বাবে বিদ্যুৎ অতি জৰুৰী। বন্ধুসকল, আপোনালোকে ফাৰ্মখন চাফা কৰিবৰ বাবে মটৰৰ ব্যৱস্থা কৰিবই লাগিব। ফাৰ্মত মটৰৰ বাবে বিদ্যুতৰ ব্যৱস্থা থাকিব লাগিব। আপোনালোকেতো সদায় দমকলৰ পৰা পানী লৈ চাফা কৰি থাকিব নোৱাৰিব। এদিন দুদিন হয়তো কৰিব পাৰিব, কিন্তু দুদিনমান পিছত ভাগৰি পৰিব আৰু বহু সময়ো নষ্ট হ'ব। আৰু লাইটটো থাকিবই লাগিব ফাৰ্মত। সেইবাবে ফাৰ্ম বনাবলৈ ঠাই বাছনি কৰাৰ আগত আপোনালোকে চাব, ঠাইখিনিত বিদ্যুতৰ ব্যৱস্থা কৰাৰ সুবিধা আছেনে নাই। আৰু বন্ধুসকল, আপুনি ফাৰ্মখন নিৰ্মাণ কৰাৰ সময়ত এটা কথা মনত ৰাখিব, ফাৰ্মখনৰ ফ্ল'ৰটো পকী নিশ্চয় কৰি দিব। ফাৰ্মখনৰ ৱালটো আপুনি পকী কৰিলে কৰিব পাৰে বা নকৰিলেও কথা নাই। প্ৰথম অৱস্থাত বাহিৰেও ধুনীয়াকৈ বনাই দিব পাৰে কম খৰচতে, কিন্তু ফ্ল'ৰখন পকী নিশ্চয় কৰি দিব। কাৰণ ফ্ল'ৰটো পকী নহ'লে ফাৰ্মখন চাফা কৰিবলৈ বহু কষ্ট হ'ব আৰু লেতেৰা হৈ থাকিব। আৰু ফ্ল'ৰখন বনোৱাৰ সময়ত এফালে হেলনীয়াকৈ বনাব, যাতে পানী ধুনীয়াকৈ ওলাই যাব পাৰে। যদি ফ্ল'ৰখন হেলনীয়া নহয়, তেতিয়াহ'লে আপোনাৰ বহু অসুবিধা হ'ব ফাৰ্মখন চাফা কৰিবলৈ, আৰু ফ্ল'ৰত পানীও সদায় জমি থাকিব। ইয়াৰ ফলত গাহৰিৰ বেমাৰো হ'ব পাৰে। আৰু বন্ধুসকল, ফাৰ্মখন নিৰ্মাণ কৰাৰ সময়ত প্ৰথম অৱস্থাতে আপোনালোকে ডাঙৰকৈ বনাব নালাগে। প্ৰথমতে সৰু সুৰাকৈ আৰম্ভণি কৰক। নতুনকৈ গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিবলৈ তৃতীয় বিষয়টো আহি পৰে, ভাল ব্ৰীড বা ভাল জাতৰ গাহৰি বাছনি কৰা। বন্ধুসকল, আপোনালোকে গাহৰি পালন ব্যৱসায়ত সফল হ'বৰ বাবে ভাল জাতৰ গাহৰি বাছনি কৰিব জানিব লাগিব। বন্ধুসকল, যদি আপোনালোকে পোৱালি জগাবৰ বাবে গাহৰি পোৱালি কিনিব যায়, পোৱালি কিনাৰ সময়ত আপুনি চাব, পোৱালিটো যাতে দীঘল চাইজৰ হয় আৰু পোৱালিটোৰ গাখীৰৰ বাটটো যাতে 12টা বা 12টাতকৈ অধিক থাকে। এনেকুৱা পোৱালি হ'লে সেই পোৱালিৰ জাতটো ভাল হ'বই। লোকেল জাতৰে হওক বা হেমচিয়াৰ জাতৰে হওক বা য়ৰ্কশ্বায়াৰে হওক, মই যি দুটা কথা ক'লোঁ পোৱালি বাছনি কৰাৰ ক্ষেত্ৰত, এই ধৰণে বাছনি কৰিব, তেতিয়াহ'লে আপুনি ঠগ নাখাব। আৰু বন্ধুসকল, প্ৰথম অৱস্থাত কিন্তু আপোনালোকে ডিউৰক জাতৰ গাহৰিৰে আৰম্ভ নকৰিব। কাৰণ ডিউৰক এটা পোৱালিৰ দাম হ'ল 15,000 টকা। আপুনি যদি 15,000 টকাকৈ 5টা পোৱালি কিনি আনে, তেতিয়াহ'লে 75,000 টকা আপোনাৰ পোৱালিতে গুচি যাব, আৰু দানা পানীৰটো কথা আছেই। আৰু ডিউৰক গাহৰিক বেলেগ জাতৰ তুলনাত অলপ বেছি যত্ন কৰিব লাগে। আৰু প্ৰথম অৱস্থাততো আপোনাৰ ইমান অভিজ্ঞতাও নাথাকে। ভগৱানে নকৰক যদি কোনো ধৰণৰ বেমাৰ হয় ফাৰ্মত, তেতিয়াহ'লে আপোনাৰ সকলো টকা এনেই যাব। সেইবাবে বন্ধুসকল, প্ৰথম ফাৰ্ম আৰম্ভ কৰাৰ সময়ত আপোনালোকে লোকেল, হেমচিয়াৰ বা য়ৰ্কশ্বায়াৰ এইবোৰ জাতৰ গাহৰিৰে আৰম্ভ কৰিব। এইবোৰ জাতৰ পোৱালিৰ দাম 5,000 পৰা 6,000ৰ ভিতৰত পাই যাব। হেমচিয়াৰ, য়ৰ্কশ্বায়াৰ এইবোৰ জাত আমাৰ অসমৰ পৰিৱেশৰ লগত ধুনীয়াকৈ মিলি যায়।
আৰু বন্ধুসকল আপোনালোকে গাহৰি ফাৰ্ম প্ৰথম আৰম্ভ কৰাৰ সময়ত একেবাৰে ডাঙৰকৈ আৰম্ভ কৰিব নালাগে। প্ৰথমতে 5টা 6টা গাহৰিৰে প্ৰথমতে আৰম্ভ কৰক। লাহে লাহে আপোনাৰ অভিজ্ঞতাও বাঢ়ি গৈ থাকিব আৰু লাহে লাহে ফাৰ্মখনো বঢ়াই গৈ থাকিব। যেতিয়া আপুনি গাহৰি ফাৰ্মৰ বিষয়ে সকলো কথা গম পাব, তাৰপিছত আপুনি ডিউৰক বা ডিউৰকৰ ওপৰৰ জাতৰ গাহৰি পুহিলেও একো অসুবিধা নাই। গতিকে বন্ধুসকল আৰম্ভণিৰ সময়ত অলপ সৰুকৈ কৰক, কম গাহৰিৰ সৈতে, যাতে ৰিস্কটো আপোনাৰ কম থাকে। যোনে যিমানে যি নকওক কিয় লাইফ ষ্টক বিজনেছত ৰিস্ক অলপ। আপুনি ভাল জাতৰ গাহৰি বাছনি কৰি ল'লে তাৰপিছত কথাটো আহি পৰে দানা পানী। বন্ধুসকল আপুনি যিমানেই ভাল জাতৰ গাহৰি কিনক, যদি দানাৰ কোৱালিটি ভাল নিদিয়ে বা গাহৰিৰ ভাল দানাৰ জ্ঞান আপোনাৰ নাই, তেতিয়াহ'লে আপুনি গাহৰি পালন ব্যৱসায়ত কেতিয়াও সফল হ'ব নোৱাৰিব। গাহৰি ব্যৱসায়ত দানাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে ব্যৱসায়ৰ লাভ লোকচান। গাহৰিক আপুনি যিমানেই ভাল দানা দিব সিমানে আপোনাৰ গাহৰি ডাঙৰো সোনকালে হ'ব, স্বাস্থ্যও ভালে থাকিব। গাহৰিৰ কোৱালিটি দানা বা ভাল দানা কেনেকৈ বনায় এই বিষয়ত মোৰ ভিডিঅ' এটা বনোৱা আছে। ওপৰৰ আই বটন আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। এইটো ভিডিঅ' শেষ হোৱাৰ পিছত চাই ল'ব। নতুনকৈ গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা আৰু এটা বিষয় হ'ল আপুনি ফাৰ্মখনত কেনেদৰে চোৱা চিতা কৰে বা পৰিচালনা কৰে সেইটো গুৰুত্বপূৰ্ণ। বন্ধুসকল আপুনি কেৱল ফাৰ্মখন খুলি থ'লেই নহ'ব, ফাৰ্মখনত সময়ো দিব লাগিব। আপুনি যদি কোনো বেলেগ ব্যৱসায়ো কৰে তাৰে মাজতে গাহৰিবোৰৰ বাবেও সময় ওলাব লাগিব। গাহৰি পালন ব্যৱসায়ত এটা কথা ভাল, এইটো ব্যৱসায়ৰ লগত সকলো সময় লাগি থাকিব নালাগে। তথাপিতো দিনত 2 টাইম সময় দিবই লাগিব যদি আপুনি সফল হ'ব খোজে। গাহৰিবোৰৰ স্বাস্থ্য গ্ৰথ ভালে আছে নে নাই, গাহৰিটোৰ কিবা বেমাৰ হৈছে নেকি, এইবোৰৰ প্ৰতি আপুনি নিজে লক্ষ্য ৰাখিব লাগিব। আপুনি ভাবিব পাৰে মাহিলী দৰমহা হিচাপে কোনোবা বেলেগ মানুহ ৰাখি ফাৰ্মখন চলাব বুলি। এনেকুৱা ভাবিলে আপুনি কেতিয়াও গাহৰি ব্যৱসায়ত সফল হ'ব নোৱাৰে। কাৰণ বন্ধুসকল দৰমহা হিচাপে থকা মানুহজন যিমান যি হ'লেও ফাৰ্মখনৰ গৰাকীৰ অবিহনে ফাৰ্মখন ভালকৈ চলাই নিব নোৱাৰিব। যাৰ বস্তু সিহে সেই বস্তুৰ মূল্য বুজি পায় বন্ধুসকল। আপুনি নিজেও লগত থাকিলে তেনে ক্ষেত্ৰত বেলেগ কথা। সেইবাবে পৰা পৰ্যন্ত নিজেই ফাৰ্মখন চোৱা চিতা কৰক। আশা কৰোঁ বন্ধুসকল নতুনকৈ গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ আগত কি কি বিষয়ত গুৰুত্ব দিব লাগে এই বিষয়ে আপোনালোকে মোৰ এই ভিডিঅ'ত বুজি পালে। প্ৰথমতে গুৰুত্ব দিব গাহৰি ফাৰ্মখন নিৰ্মাণ কৰিবৰ বাবে উপযুক্ত ঠাইৰ ওপৰত। দ্বিতীয়তে ফাৰ্মখন নিৰ্মাণ কৰাৰ সময়ত ফ্ল'ৰখন নিশ্চয় পকী কৰি দিব। তৃতীয়তে ভাল জাতৰ পোৱালি বাছনি কৰাৰ ওপৰত গুৰুত্ব দিব। চতুৰ্থতে গাহৰিৰ কোৱালিটি দানা বা ভাল দানাৰ ওপৰত গুৰুত্ব দিব। আৰু শেষত ফাৰ্মখন নিজে চোৱা চিতা কৰিব বা পৰিচালনা কৰিব। বন্ধুসকল আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল নতুনকৈ গাহৰি পালন আৰম্ভ কৰিব খোজা বন্ধুসকলে যাতে মোৰ ভিডিঅ'টোৰ পৰা কিছু সহায় পায়। ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু গাহৰি সম্পৰ্কে যদি কোনো ধৰণৰ প্ৰশ্ন থাকে কমেণ্ট কৰি নিশ্চয় সুধিব। আজিলৈ ইমানেই বন্ধুসকল, আকৌ লগ পাম গাহৰি সম্বন্ধীয় এটা নতুন ভিডিঅ'ৰ সৈতে।